হেল্ল' গাইজ মই সুমিয়ে পুনৰবাৰ আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পাব আৰু সদায় কোৱাৰ দৰে আজিও কওঁ ভিডিঅ'টো শেষলৈকে চাব আৰু যদি ভাল পায় লাইক শ্বেয়াৰ কমেণ্ট এণ্ড প্লিজ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আজি কি বনাওঁ দেখি গম পাইছেই চাগে। মই আধা কেজি গাহৰি লৈছোঁ, এয়া বিলাহী 5টা লৈছোঁ, আলু 2টা, আদা নহৰু পেষ্ট অকণ সৰহকৈ লৈছোঁ আৰু পিঁয়াজো 5টা। আজি মই যিটো ৰেচিপি বনাব লৈছোঁ তাত বিলাহী আৰু পিঁয়াজটো অকণ সৰহকৈ লাগিব, বাকী অন্য কোনো ধৰণৰ মা মছলা ব্যৱহাৰ নকৰোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চালে সকলো গম পাবই। এয়া মই গেছত কেৰাহী উঠাই দিলোঁ। কেৰাহীটো অকণমান গৰম হোৱাত মাংসখিনি দি দিলোঁ। দেখিছে নহয় মই কোনো তেল দিয়া নাই, সুদা মাংসখিনি দি দিছোঁ। আৰু এতিয়া অকণমান আৰু এটা কথা মনত ৰাখিব, গেছটো একদম ল' কৰি ৰাখিব, নহ'লে মাংসখিনি লাগি যাব যে। এতিয়া মাংসখিনি অকণমান লৰাই দিওঁ, লগতে পিঁয়াজখিনি দি দিছোঁ। পিঁয়াজবোৰ অকণ মিহি মিহিকৈ কাটি ল'ব। দেখিছে মই কেনেকৈ কাটিছোঁ। এতিয়া ভালদৰে আকৌ এইখিনি অকণমান লৰাই দিম। এতিয়া লগতে বিলাহীখিনিও দি দিম। এনেদৰে প্ৰায় 2 মিনিটমান অকণ ভাজি লৈছোঁ পিঁয়াজখিনি আৰু মাংসখিনি। এতিয়া ইয়াতে বিলাহীখিনি দি দিছোঁ। দেখিছেই পিঁয়াজ আৰু বিলাহী মই কিমান সৰহকৈ লৈছোঁ, গতিকে এইটো কথা মনত ৰাখিব। এই ৰেচিপিটো এবাৰ ট্ৰাই কৰি চাব, কিন্তু বিৰাট ভাল পাব। এয়া মই আদা নহৰু পেষ্টখিনিও লগতে দি দিছোঁ। এতিয়া আকৌ ভালদৰে অকণমান দেৰি এনেদৰে ভাজি থাকিম। ধৰিব পাৰিছে মই কেনেকৈ কৰিছোঁ। ইয়াত এতিয়া সোৱাদ অনুসৰি নিমখ দি দিছোঁ। আৰু অকণমান দি দিছোঁ। নিমখৰ জোখটো নিজৰ আন্দাজমতে দিব। আৰু প্ৰায় 1 চিকুট হালধি দি দিছোঁ। দেখিছে অকণমান নামমাত্ৰ অকণমান হালধি দি দিছোঁ। এতিয়া কেঁচা জলকীয়া কেইটামান লৈছোঁ। এই জলকীয়াখিনি বৰ বেছি জ্বলা নাই কাৰণে মই অলপ সৰহকৈ লৈছোঁ। জ্বলা কম খালে আপোনালোকে কমকৈও ল'ব পাৰিব। এইখিনি মই খুন্দি দিছোঁ, কাটি দিয়া নাই, খুন্দিহে দিছোঁ। খুন্দি দিব, খুন্দি দিলে অলপ টেষ্টটো বেলেগ আহে। লগতে দি দিছোঁ। এয়া ভালদৰে গোটেইখিনি লৰাই দিছোঁ। একদম কম জুইত কৰিছোঁ। এতিয়া এইখিনি ঢাকন মাৰি দিম। বাছ, এয়া প্ৰায় 5 মিনিটৰ পিছত এয়া দেখিছেনে পানী ওলাইছে। বিলাহী আৰু পিঁয়াজখিনি অকণ অকণকৈ গলিবলৈ ষ্টাৰ্ট কৰি দিছে। আৰু এতিয়ালৈকে মই কোনো ধৰণৰ পানী দিয়া নাই, তথাপিও দেখিছেনে বিলাহীৰ পৰাই পানী ওলাই গৈছে। এতিয়া মই ইয়াতে আলুখিনি দি দিম। আলুখিনি দেৰিকৈ এইটো কাৰণে দিছোঁ যাতে ভাগি নাযাওক, নহ'লে ভাগি যাব। আকৌ ভালদৰে ভাজি ঢাকি দিম। এতিয়া এয়া দেখিছেনে পানীখিনি অকণ অকণকৈ শুকাই গৈছে। ধুনীয়া কালাৰ এটাও আহিছে। গম পাইছে আমি কোনো ধৰণৰ মা মছলা বা কোনো ধৰণৰ কালাৰ ব্যৱহাৰ কৰা নাই, তথাপি ধুনীয়া কালাৰ এটা সেই আলুও সিজি গৈছেগৈ। বৰ ধুনীয়া হৈছিলে খাবলৈ। এবাৰ ট্ৰাই কৰি চাব, বিৰাট টেষ্টি হয়। এতিয়া আকৌ এনেদৰে ঢাকি দিম। আচলতে ঢাকি ঢাকি বনাব, যিহেতু ভাপত হোৱা নিচিনা হয় যে। ইয়াতে মই চাহ খোৱা কাপেৰে আধা কাপ পানী দি দিছোঁ। মই বেছি জোল কৰা নাই। আপোনালোকে যদি অকণমান জুলীয়া টাইপৰ বিচাৰে তেন্তে পানী অকণ সৰহকৈ দিব পাৰে। পানী দি দিলোঁ। এতিয়া আকৌ ভালদৰে ঢাকি দিম। এয়া চাওক কি ধুনীয়া হৈছে, দেখিছেনে কালাৰটো বহুত ধুনীয়া হৈ গৈছে কালাৰ। মাংসখিনিও প্ৰায় ভালদৰে সিজিছেগৈ। একদম ফটাফট হোৱা ৰেচিপি, বৰ বেছি টাইম নালাগে
আৰু কোনো ধৰণৰ মা মছলা নাই যেতিয়া খাবলৈও ভাল হয়। আৰু গাহৰিত বৰ বেছি মা মছলা হ'লে খাই ভাল নালাগে। এয়া চাওক আমাৰ মাংস ৰেডি হৈ গ'ল। মই বেছি জোল থোৱা নাই, আপোনালোকে যদি অকণমান জুলীয়াকৈ বিচাৰে তেন্তে অকণমান জুলীয়াকৈ থ'লেই হ'ব। মই অকণমান গ্ৰেভি টাইপত থৈছোঁ। এয়া চাওক কালাৰ দেখিছেনে কি ধুনীয়া হৈছে। খালে গমেই নাপাব যে মছলা দিয়া নিদিয়া। এবাৰ ট্ৰাই কৰি চাব। এয়া মাংস চাওক কি ধুনীয়া চফ্টকৈ সিজি গৈছে। এয়া ছাললৈকে ধুনীয়াকৈ সিজি গৈছে। তেন্তে মই খাই লওঁ। আপোনালোকেও ৰেচিপিটো চাই ট্ৰাই কৰি চাওক, কেনেকুৱা হয় মোক কমেণ্ট বক্সত জনাব নাপাহৰিব।